মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব সাংসদ গৌৰৱ গগৈ। ধন ঘটাৰ বাবে মই ৰাজনীতিলৈ অহা নাই। পত্নী পুত্ৰ কইনাৰ নামত চাহ বাগান কিনিবলৈ মই ৰাজনীতি কৰা নাই। আপোনালোকে লিখি ৰাখক, মুখ্যমন্ত্ৰী হিমন্তৰ দৰে অবৈধ সম্পত্তিৰ লালসা মোৰ নাই। মই মুখ্যমন্ত্ৰীৰ দৰে কেৱল ধন ঘটিবলৈ ৰাজনীতি কৰা নাই। ইখনৰ পিছত সিখনকৈ চাহ বাগান কিনাৰ বাবেই মই ৰাজনীতি কৰা নাই। এই মন্তব্য লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। সোণাৰী আৰু মাহমৰাৰ কংগ্ৰেছ কৰ্মীসকলে আয়োজন কৰা এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। চৰাইদেউ জিলাৰ সাপেখাতি ৰহন গাঁৱত আয়োজিত দলীয় কৰ্মী সভাত ভাষণ ৰাখি সাংসদ গৌৰৱ গগৈয়ে কয় যে মই ফুৱে বাৱে ধন ঘটিবলৈ অহা নাই। ৰাইজৰ বাবে সমাজৰ হিতৰ বাবে কাম কৰিবলৈহে মই ৰাজনীতিলৈ আহিছো। মই যি ৰাজনীতি কৰিম সেয়া হ'ব মূল্যবোধৰ ৰাজনীতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একাংশ বিজেপি নেতা মন্ত্ৰী কটাক্ষ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে আপোনালোকে লিখি ৰাখক, ভৱিষ্যতে মোৰ নামত অথবা মোৰ পৰিয়ালৰ নামত ক'তো এখন চাহ বাগিচা দেখা নাপাব। মোৰ ভাই ককাই পত্নী অথবা পুত্ৰৰ নামত বিঘাই বিঘাই মাটি অথবা ব্যক্তিগত বিদ্যালয় বিলাসী হোটেল ৰিজৰ্ট ক'তো দেখা নাপাব। এই কথা মই বুকুত হাত থৈ ক'ব পাৰো। ৰাজ্যৰ বহু ৰাজনীতিকে মন্ত্ৰী বিধায়ক হৈ কৰোণাৰে ধন চপোৱা, ইখনৰ পিছত সিখনকৈ চাহ বাগান ক্ৰয় কৰা, বিলাসী হোটেল ৰিজৰ্ট আদিৰ মালিক হোৱা কথাটো আঙুলিয়াই দি সাংসদগৰাকীয়ে কয় যে তেওঁলোকে প্ৰকৃততে সমাজ সেৱা কৰিবলৈ ৰাজনীতিলৈ অহা নাই। নিজৰ সেৱা কৰিবলৈহে তেওঁলোকে ৰাজনীতি কৰিছে। আনহাতে বিগত সময়ত কংগ্ৰেছক বিশ্বাসঘাতকতা কৰা লোকসকলৰ বিৰুদ্ধেও তীব্ৰ সকিয়নি দিয়ে সাংসদগৰাকীয়ে। দলীয় কৰ্মীসকলক উদ্দেশ্যি সাংসদ গগৈয়ে কয় যে কংগ্ৰেছৰ বিপদৰ সময়ত যিসকলে দল এৰি গৈছে তেওঁলোকক পুনৰ দলত স্থান দিয়া নহ'ব। মোক যিসকলে গাদ্দাৰী কৰিছে সেইসকলে দলকো গাদ্দাৰী কৰিছে। মোৰ কাৰো সৈতে ব্যক্তিগত শত্ৰুতা নাই, কিন্তু দলৰ তৃণমূল কৰ্মীয়ে সমৰ্থন নকৰা কোনো দলকে দলত আঁকোৱালি লোৱা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে সাংসদগৰাকীয়ে। আনহাতে শেহতীয়াকৈ ৰাজ্যত বিজেপি দলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ মোহভংগ হোৱা বুলিও দাবী কৰে সাংসদগৰাকীয়ে। আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি আহি থকা নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনালোঁ। বৰ্তমান অসমৰ ৰাইজৰ বিভিন্ন সমস্যা লৈ আৰু সতৰ্ক হ'বলৈ আহ্বান জনালোঁ। এইখন চৰকাৰ আৰু বেছিদিন নাথাকে। যিদৰে আমাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজে আমাক কৈছিলে যে আপোনালোকে জিকিব, এতিয়া আকৌ আগৰ দৰে ৰাইজে আমাক ক'বলৈ আৰম্ভ কৰিছে যে আপোনালোকৰ চৰকাৰ আহি আছে। তো সেইকাৰণে আমি আৰু ৰাইজৰ মাজত থাকিব লাগে। সেইখিনিয়ে কথা আজি কংগ্ৰেছৰ কৰ্মীখিনিক আহ্বান জনাম। তেওঁলোকে গম পাই গৈছে যে কংগ্ৰেছৰ পৰা ওলাই যোৱা মানুহখিনি এতিয়া বিজেপি দলত সোমাই এতিয়া ধুমুহা সৃষ্টি কৰিছে। তেওঁলোকৰ ঘৰখন অস্থিৰ কৰি ৰাখিছে আৰু বিজেপি যে আজি ইয়াত যে খোজকঢ়া চলি আছে তাৰ মূল কাৰণ হৈছে যে তেওঁলোকে যিমানবোৰ পুৰণা কংগ্ৰেছ কৰ্মীখিনি আছিলে, নেতাসকল আছিলে, বিজেপি দলত সোমাই তেওঁলোকক বেছি ক্ষমতা দি আজি কংগ্ৰেছৰ বেমাৰী আমাৰ পৰা লৈ আজি নিজৰ দলৰ ভিতৰত সোমাইছে। সেয়াই আমি এটা ইংগিত পাইছোঁ যে ইমানবোৰ যে মানুহ আমাক ল'লে আমাৰ নিৰ্বাচন আগত একো কাম দিয়া নাই, তাৰ বিপৰীতে তেওঁলোকক ক্ষতিহে কৰিছে। বৰ্তমান আমাৰ উপ নিৰ্বাচনৰ ওপৰত আমাৰ চকু আছে। অলপ দিন আগতে আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলাপ আলোচনা হ'ল। আমি গোটেই এটা ৰোড মেপ, এটা ব্লু প্ৰিণ্ট 1.5 বছৰৰ কাৰণে তৈয়াৰ কৰি আছোঁ। তাত আমাৰ সকলৰ এটা সামূহিক দায়িত্ব আছে আৰু যি শিক্ষা আমি যোৰহাটৰ নিৰ্বাচনৰ পৰা আমি পালোঁ যে ৰাইজৰ মাজত থাকিব লাগে, ৰাইজৰ সঁহাৰি পাব লাগে, সেই শিক্ষাটো আমি ভৱিষ্যত আমি ল'বলৈ চেষ্টা কৰিম। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একাংশ বিজেপি নেতাৰ অটপালিত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ লগতে দলীয় কৰ্মীও। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ দম্ভালি ৰোধৰ বাবেই যোৰহাটৰ ৰাইজে বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰি সাংসদ গৌৰৱ গগৈক জয়ী কৰাইছিল। আনহাতে লোকসভা নিৰ্বাচনৰ পিছতে বিজেপি দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া। প্ৰায় প্ৰতিদিনে বিজেপিৰ পৰা কোনোবা নহয় কোনোবা নেতাই পদত্যাগ কৰিছে, কংগ্ৰেছত যোগদান কৰিছে। এই পৰিস্থিতি অব্যাহত থাকিলে 2024 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দল ক্ষমতাচ্যুত হোৱাটো এক প্ৰকাৰ খাটাং। এনে সময়তে সাংসদ গৌৰৱ গগৈয়ে দলীয় কৰ্মীসকলক পৰৱৰ্তী নিৰ্বাচনলৈ সাজু হোৱাৰ আহ্বান জনায়।
মন কৰিবলগীয়া যে কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত থকাৰ লগতে চৰাইদেউৰ ঐতিহাসিক মৈদামো পৰিদৰ্শন কৰে সাংসদ গৌৰৱ গগৈ।